Hello, মই Pronob. মই আজি আপোনালোকলৈ লৈ আহিছো আন্দা কিমা কাৰি। চাওকচোন আহক মই কেনেকেনো বনাও। যদি আপোনালোকক ভাল লাগে তেতিয়া হলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাৰিব যদি আপোনালোকে মোৰ চেনেলত প্ৰথম আহিছে যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকে। আৰু প্ৰথম আপোনালোকক দেখাম মই এতিয়া কি মই ইনগ্ৰেডিয়েন্টস লৈছো আন্দা কিমা কাৰি বনাবলৈ। মাংস এক পোৱা লৈছো। গোটা जीरा লৈছো 1 চামুচ, ধনিয়া পাউডাৰ লৈছো 1 চামুচ, হালদি আধা চামুচ লৈছো, গৰম মছলা আধা চামুচ, जीरा পাউডাৰ 1 চামুচ, পিসা জালুক লৈছো 1 চামুচ। পিয়াজ এটা লৈছো, বিলাহী দুটা লৈছো, লসুন চপুটা লৈছো, সৰুকে এমুঠা ধনিয়া লৈছো, আদা 1 ইঞ্চি লৈছো, নিমখ টেষ্ট অনুসৰি লম, কণী 3টা লৈছো, ৰেড চিলি পাউডাৰ লৈছো, বাটাৰ 1 চামুচ লৈছো। এতিয়া পিয়াজখিনি সৰুকে কাটি ললো, ৰসুন আৰু আদাখিনি পিচি ললো, ধনিয়া পাতখিনি সৰুকে কাটি ললো, বিলাহী দুটা কাটি ললো সৰুকে, আৰু 3টা কণী বইল কৰি বাকলিটো গুচাই ললো, আৰু মুৰ্গী মাংসখিনি সৰুকে কাটি দিলো। চামুচমান হ'ব। কেৰাহীটো ফুল ফ্লেমত গৰম কৰি মিডিয়ামত ৰাখিলো। তাৰপৰ 3 চামুচ তেল লৈছো, जीरा 1 চামুচ, কটা পিয়াজখিনি দি দিম। মিক্স কৰি দিম, ভালকে মিক্স কৰি দিম। এতিয়া নিমখ দিম, নিমখ দিছো 1 চামুচ মান দি দিছো। নহৰু আৰু আদা পেষ্টটো দি দিছো। কটা বিলাহীখিনি দিছো। এইখিনি অলপ ভিজি ল'বলৈ দিম। এতিয়া ৰেড চিলি পাউডাৰ দি দিম, হালদি, ধনিয়া পাউডাৰ, जीरा পাউডাৰ। এতিয়া মিক্স কৰি থাকিম যেতিয়ালৈকে তেলটো সেপাৰেট হৈ নাযায় মছলাৰ পৰা। এতিয়া মছলাৰ পৰা তেলখিনি সেপাৰেট হৈ আহিছে। এতিয়া মাংসখিনি দি দিম। এতিয়া মাংসখিনি দি দিছো, সৰুকে কটা। এতিয়া ভালকে মিক্স কৰি দিম। এতিয়া নিমখ অলপ দি দিম, গৰম মছলা, পিসা জালুক। এতিয়া মিক্স কৰি থাকিম যেতিয়ালৈকে মাংসখিনি ভালকে সিজি নাযায় তেতিয়ালৈকে মিক্স কৰি থাকিব লাগিব। সিজিবৰ কাৰণে আধা কাপ মান পানী দি দিম। অলপ দেৰি বন্ধ কৰি ৰাখিম। এতিয়া মাংসখিনি ভালকে সিজি গ'ল। নিমখ অলপ কম হৈছে, নিমখ অলপ দি দিও। কণী কেটা 4 চকল কৰি লৈছো। বাটাৰ 1 চামুচ দি দিছো। এতিয়া ভালকে মিক্স কৰি দিম। অলপ ধনিয়া পাত দি দিছো। কিমা আন্দা কাৰি ৰেডি। এটা সুন্দৰ ফ্লেভাৰ আহি আছে আমাৰ কিমা আন্দা কাৰি।
আন্দা কিমা কাৰি কেনেকুৱা পালে আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকেও ট্ৰাই কৰক আপোনালোকেও বনাওক খাওক নিশ্চয় আপোনালোকেও ভাল পাব আৰু যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকে থ্যাংক ইউ